এক্স-বিআইপিৰ ফাউণ্ডাৰ ছেক্ৰেটাৰী আছিলে তেখেতৰ এটা প্ৰতিমূৰ্তি মুকলি কৰা হৈছে আৰু মই লগতে আমাৰ প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্ম প্ৰাক্তন এমএলএ হিতেশ বসুমতাৰী প্ৰাক্তন ইএম মনোজ কুমাৰ ব্ৰহ্ম আদি কৰি সকলো উপস্থিত থাকি আৰু তেখেতৰ পৰিয়ালৰ তেখেতৰ মৰমৰ তেখেতৰ ভাতৃ তেখেত ইয়াত উপস্থিত আছে সকলোৰে উপস্থিতত আমি প্ৰতিমূৰ্তিটো মুকলি কৰিলোঁ আৰু তেখেতক শ্ৰদ্ধা জনালোঁ বড়ো সংগ্ৰামৰ ইতিহাস অসম আৰু বড়োলেণ্ডৰ সকলোৱে জানে আৰু সেই দীঘলীয়া এটা সংগ্ৰামৰ কাৰণে আজি বড়ো আৰু অন্য জনগোষ্ঠীয়ে আজি বড়োলেণ্ডৰ শান্তি সম্প্ৰীতি নিৰাপত্তা আৰু নিজৰ আত্মসন্মান লৈ পেলাই জীয়াই থাকিব পৰা এটা পৰিৱেশ আহিছে মই তেখেতলৈ শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু আজি তেখেতৰ নামত আমি মাতৃ সেৱা আঁচনি এটা যি শ্বহীদসকলৰ মাসকল জীয়াই আছে এই মাসকলক বড়োলেণ্ড চৰকাৰৰ পৰা প্ৰত্যেক মাহত 1000কৈ আমি অনুদান বা সহায় তেখেতসকলৰ জীৱিকাত কৰাৰ কাৰণে সম্ৰাট হৰ্ষাব নাৰ্জাৰী বীমা চিবিনাই আঁচনি বুলি পেলাই এটা আঁচনি ঘোষণা কৰিছোঁ আৰু সেই আঁচনিটো অকল বড়োলেণ্ডত নহয় সমগ্ৰ অসমত য'ত য'ত আমাৰ বড়ো সংগ্ৰামীসকলৰ যিসকলে মানে শ্বহীদ হ'ল তেখেতসকলৰ মাতৃসকলে জীয়াই আছে তেখেতসকলৰ কাৰণে এই আঁচনিটো অনা হৈছে অলপ ৰাজনৈতিক কথা আপুনি অকণমান আগতে কৈছে যে বিটিআৰত যিখিনি নাগৰিক আছে সকলোৱে প্ৰথম শ্ৰেণীৰ নাগৰিক অথচ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে এইবাৰ নিৰ্বাচনৰ পিছত সকলোৱে প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব ইয়াৰ আৰু কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিবা এটা চিন্তা কৰি কথাটো কৈছে কিন্তু মই তাক ক'ব লগা নাই কিন্তু ভাৰতবৰ্ষৰ অসমৰ BTCত যিসকল বসবাস কৰি আছে সকলোকো আমি সাংবিধানিকভাৱে সমান চকুৰে চাওঁ সমান মৰম সমান শ্ৰদ্ধা কৰোঁ গতিকে আজি মোৰ নজৰত মই কাকো তেনেকুৱা নাচাওঁ সেইকাৰণে মই কৈছোঁ যে সকলোকে আৰু এই 5 বছৰ আমাৰ চৰকাৰ অহাৰ পিছত আৰু বেছিকৈ আমাৰ যিসকল জনগোষ্ঠীয়ে ইয়াতে অধিকাৰ পোৱা নাছিলে মাটিৰ তেখেতসকলক মাটিৰ অধিকাৰ দিয়া হৈছে যাৰ ভাষাৰ কোনো এটা স্বীকৃতি নাছিলে সেইসকলৰ ভাষাটোক লৈ পেলাই আজি আমি ডিকশ্যনাৰী ওলাইছোঁ যাতে সকলো শিকিব পাৰে জানিব পাৰে যি জনগোষ্ঠীবিলাকৰ বিভিন্ন সময়ত আশা আকাংক্ষাবিলাক পূৰণ হোৱা নাছিলে সেইটোৰ কাৰণে আমি ভিজন ডকুমেণ্ট ওলাইছোঁ আৰু চৰকাৰতে এটা কমিউনিটি ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট বুলি ডিপাৰ্টমেণ্টে আৰম্ভ কৰি দিছোঁ যাতে কোনো ৰাজপথত যাব লগা নহয়